নমস্কাৰ গাইজ, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি আকৌ ভাতৰ ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে দেখিবই পাৰিছে। আহক আজি মোৰ এই ভাতৰ থালিখনত কি কি আছে আপোনালোকক দেখুৱাওঁ। একেবাৰে সম্পূৰ্ণ নিৰামিষ থালি আনিছোঁ আজি, তাত কোনো মাছ মাংস নাই, অকল নিৰামিষ আনিছোঁ। আহকচোন আজি মোৰ এই থালিখনত কি কি আছে আপোনালোকক দেখুৱাওঁ। এয়া হৈছে দালি অকণমান পনীয়াকৈ বনাইছিলোঁ, তাত বাঁহৰ গাজ টেঙা দি দিছিলোঁ। এয়া দালি, লগতে এয়া হৈছে কচুলতি আৰু গাজ টেঙা, সেনেকৈ অকণমান বনাইছিলোঁ চাটনি টাইপৰ। পিঁয়াজ, জলকীয়া, নিমখ, আৰু এইফালে আছে কাচকলৰ বাকলিৰ চাটনি, আৰু এয়া ঘৰৰ ভেন্দি বইল কৰি লৈছিলোঁ। এয়া হৈছে মাইচাং শাকৰ ভাজি, এয়া হৈছে তিতা পাত, মানে তিতা ফুলৰ যিটো পাত হয় সেয়া পাত আৰু আলু পিটিকা। এয়া হৈছে ভাতকেৰেলা পাতৰ ভাজি আলু দি পেলাই, আৰু লগতে এয়া কাচকল ভাত। আপোনালোকে খোৱা বোৱা কৰিলে নাই? যদিহে নাই খোৱা আপোনালোকেও খাওক, ময়ো খাওঁ আৰু কৃষ্ণ। আৰু এনেকৈ গাজ টেঙা দি পেলাই দালি কোনে কোনে বনাই খাই ভাল পায় কমেণ্টত জনাব দেই। আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ মাজত বহুতে এনেকৈ এইবিলাক ভিডিঅ' চাবলৈ বেয়া পায়, যোনে যোনে এই ভিডিঅ'টো চাই বেয়া পায় তেওঁলোকে স্কিপ কৰি দিব। খৰিচা বুলি কোৱা বস্তুটো মানে ভাল লাগে নহয়। খৰিচা গোন্ধটো শুনিলে যেন খাওঁ খাওঁ লাগি যায়, তেনেকুৱা লাগে দেই। বহুত ভাল লাগে খৰিচা খাবলৈ।
লোকৰ নিচিনা ইমান কথা হৈ ভাত খোৱা অভ্যাস নাই, সেইটো কাৰণে মই কথা নাই কোৱা বাৰু। আৰু এনেও মানুহ বুলি নহয়, এনেও আগৰ পৰা শুনি আহিছোঁ ভাত খোৱাৰ সময়ত কথা পাতিব নাপায় বুলি। সেইকাৰণে ভাত খোৱাৰ সময়ত ইমান কথা নাপাতো, সেইবা অভ্যাস নাই আমাৰ এনেকৈ বকি বকি পেলাই ভাত খাবলৈ দেই। ভাত কেৰেলা পাত খাই পাইছে নাবা? ভাত কেৰেলা পাতটো, ভাত কেৰেলা পাত খাবলৈও ভাল লাগে বাৰু দেই। মাছাং শাকটো আমি খাব লাগে বুলি কোৱা শুনিছোঁ। এইবিলাক মাছাং শাকটো সেইটো গা বিষৰ কাৰণে খুব ভাল। গা বিষ নাথাকিলে মাছাং শাকটো, মাছাং বুলি ক'লে আপোনালোকে বুজি নাপাব পাৰে। এইভাগে কি বুলি কয় নাজানো আপোনালোকৰ চাইডে, আমাৰ ইয়াত মাছাং বুলিয়ে কয়। মই যিটো শাকৰ কথা কৈছোঁ তাত যে হালধীয়া ৰঙৰ সৰু সৰু ফুল ফুলে, সেই ফুলটো দি জিভা চিভা চফা কৰা হয় যে, সেই সৰু সৰু হালধীয়া ৰঙৰ ফুল ফুলে, সেয়াকে আমি মাছাং বুলি কওঁ। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন দেই। আৰু সেই শাকবিধ খাব লাগে গা বিষৰ কাৰণে, গা বিষ নাইকিয়া হয় হেনো।
গাইছ মোৰ খোৱা হৈ গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোক আগবঢ়াই নিলেহে মই আগবাঢ়ি যাব পাৰিম গতিকে ভিডিঅ'টো চাই ভাল পালে যদিহে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে নমস্কাৰ